तो इस तरीके से आप 25 से 30 हज़ार रुपये महीने का कमा सकते हैं। इसमें किसी भी उम्र के लोग काम कर सकते हैं। कंपनी का फोन नंबर, कंपनी का ईमेल आईडी इस वीडियो के कमेंट बॉक्स में है। जल्दी जाइए, कॉल करिए, अप्लाई करिए, ईमेल आईडी पे कांटेक्ट करके कंपनी से काम लीजिए। घर बैठे बैठे पैसे का ही जो है आपको पैकिंग का काम करना है। ठीक है। नमस्कार, मैं रुहुल आमीन दक्षिण जारामारी। मैं এটা ভিডিও চাইছিলোঁ ফেচবুকত। সেইটো ভিডিও আমি নম্বৰটো লৈ আমি ফোন কৰিছিলোঁ। কৰাৰ পিছত সি কৈছে ঠিক আছে তোমাৰ আধাৰ কাৰ্ডটো দিয়া, পান কাৰ্ড দিয়া, ভোটাৰ কাৰ্ডটো দিয়া। এতিয়া আমি দিছোঁ। দেওয়ার পিছত সি কৈ আছে 620 টাকা লাগে। 620 টাকা দিলে এটা কাৰ্ড বনাই দিব, সৰু কৰি কাৰ্ডটো বনাই দিব। হ্যাঁ, এইটো কাৰ্ডটো বনাই মোক দিছে। দেওয়ার পিছত সি কৈ আছে তোমাৰ মালটো হৈ যাব ডেলিভাৰী 24 ঘণ্টাৰ পিছত। এতিয়া আমি 24 ঘণ্টাৰ পিছত ফোন মাৰিছোঁ, আকৌ কৈ আছে জাগিৰত আহি পাইছে, গাড়ী বিয়া হৈ আছে, পইচা লাগে। তেতিয়া আমি 4000 টাকা দিছোঁ তাক। দেওয়ার পিছত আকৌ ফোন কৰিছোঁ, সি ফোনটো নধৰাৰ কাৰণে আকৌ মাৰিছোঁ। মাৰাৰ পিছত নম্বৰটো সি বিজি কৰি ৰাখিছে, হোৱাটছআপ নম্বৰ ব্লক কৰি ৰাখিছে, তাৰ লগত যোগাযোগ নাই। এইটো ভিডিঅ' দি সি বহুত পইচা কামাই আছে। এইটো দালাল হয় মানুহটো, ইমান ভাল নহয়। মই এতিয়া গম পাই আছোঁ সি দালাল যেন। আগতে গম পালে আমি পইচা নিদিলে হয়। তেতিয়া আমি